এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। স্বাগতম জনাইছোঁ ছাপোৰ্ট টিভি এয়াৰ চেনেলত। বন্ধুসকল, আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। এই মুহূৰ্তত আপোনালোকক বিগ ব্ৰেকিং নিউজ কেইটামান দিবলৈ গৈ আছোঁ। বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। আজি হৈছে 31 ডিচেম্বৰ। আজি কি নিয়ম আপোনালোকে মানি চলিব লাগিব, ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। এই ভিডিঅ' মাধ্যমেৰে সকলোখিনি তথ্য অনুসৰি আপোনালোকে জানিব পাৰিব। চেনেলটোত যদি প্ৰথমবাৰলৈ আহিছোঁ ভিডিঅ' চাই আছে, তেতিয়াহ'লে লাইক কৰি আৰু শ্বেয়াৰ কৰি কমেণ্ট কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। বন্ধুসকল, 1 জানুৱাৰীৰ পৰা কেইবাটাও নিয়ম ইয়াত সাল সলনি হ'বলৈ গৈ আছে। বন্ধুসকল, আপোনালোকক জনাইছোঁ ভিডিঅ' মাধ্যমেৰে। বন্ধুসকল, আপোনালোকক জনাই আছোঁ বন্ধুসকল, প্ৰথম বিগ নিউজটো। বন্ধুসকল, পাকঘৰৰ সামগ্ৰীৰ পৰা ধনৰ লেনদেনলৈ সলনি হ'ব নতুন নিয়ম। 1 জানুৱাৰী সলনি হ'ব ৰন্ধন গেছৰ দাম। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। 2023 বৰ্ষৰ 1 জানুৱাৰী ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি হ'ব। ক্ৰেডিট কাৰ্ডৰ লাভ কৰা ৰিৱাৰ্ড পইণ্টৰ নিয়ম সলনি হ'ব। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। HDFC বেংকে ৰিৱাৰ্ড পইণ্টৰ সন্ত্ৰাসীন্য নিয়ম সলনি হ'ব। বেংকৰ লাকাৰাত্মক বস্তু ৰখাৰ ক্ষেত্ৰতো নিয়ম সলনি হ'ব। 1 জানুৱাৰীৰ পৰা GST ইনভইচৰো নিয়ম সলনি হ'ব। 20 কোটিৰ পৰিৱৰ্তে 5 কোটি ব্যৱসায়ৰ বাবে জাৰি কৰিব লাগিব ইউ ইনভইচ। আপুনি নতুন বৰ্ষৰ 4চকীয়া বাহন কিনাৰ চিন্তা কৰিছে নেকি? 2023 বৰ্ষৰ পৰা দাম বাঢ়িব কেইবাখনো বাহনৰ দাম। 2023 চনৰ পৰা স্মাৰ্টফোনৰ নিয়ম পৰিৱৰ্তন হ'ব। বন্ধুসকল, বিগ ব্ৰেকিং নিউজ। ফোন কোম্পানীটোৱে সকলো আমদানি আৰু ৰূপান্তৰণি কৰা ফোন পঞ্জীয়ন কৰিব লাগিব। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। প্ৰায় 49 কোম্পানী মোবাইলৰ ফোনত 31 ডিচেম্বৰৰ পৰা নচলিব হোৱাটছএপ। এই মুহূৰ্তত দ্বিতীয়টো খবৰ আপোনালোকক জনাই আছোঁ। বন্ধুসকল, পথ দুৰ্ঘটনাত এজন ক্ৰিকেটাৰৰ এক্সিডেণ্ট হৈছে। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। বন্ধুসকল, ডিভাইডাৰত খুন্দা মাৰি লগে লগে জ্বলি উঠিল ঋষভৰ বাহনখন। দিল্লীৰ পৰা উত্তৰাখণ্ডৰ ৰোগীলৈ গৈ থকা অৱস্থাতে ভয়ানক দুৰ্ঘটনা। ডিভাইডাৰত খুন্দা মৰাৰ ফলত জ্বলি উঠে বাহনখন। ভয়ানক জুই প্ৰকোপৰ নিয়মিত ছাই হৈ পৰিল বাহনখন। প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় ঋষভৰ। খিৰিকী আইনা ভাঙি ওলাই অহাৰ বাবে ৰক্ষা পৰে ঋষভৰ পন্ত। এই মুহূৰ্তত অন্য এটা আপডেট দিবলৈ গৈছোঁ। বন্ধুসকল, মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহিছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ ওলাই আহি পৰিছে। তো বন্ধুসকল, আপোনাক জনাইছোঁ নতুন শিক্ষা নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। নতুন শিক্ষা নীতিৰ আধাৰত হ'ব এই বৰ্ষৰ পৰীক্ষা। 4টাকৈ বিষয়ত থাকিব 50টাকৈ 1 নম্বৰ প্ৰশ্ন। অংক ইংৰাজী বিষয় থাকিব অৱস্থিত প্ৰশ্ন। বিজ্ঞান সাধাৰণ বিজ্ঞানত থাকিব অৱৈজ্ঞিক প্ৰশ্ন। নতুন শিক্ষা নীতিৰে 912টা পৰীক্ষাৰ কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। নতুন শিক্ষা নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বন্ধুসকল, ঋষভৰ ক্ৰিকেটাৰগৰাকীৰ যি নেকি এক্সিডেণ্ট হৈছিলে তাৰ পাছত কি হৈছিলে সকলোখিনি ইয়াত ভাইৰেল হৈ পৰিছে। তাৰপাছত কি হৈছিল জানিব বিচাৰিছে বন্ধুসকল। এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ পচন্দজোৰে আহি থিয়েটাৰ মাৰিছিল ঋষভৰ BMW। কোনোমতে বাহনখন গ্লাছ ভাঙি ওলাই আহিবলৈ সক্ষম হৈছিল ক্ৰিকেটগৰাকী। 5 মুহূৰ্ততে জ্বলি ছাৰখাৰ হৈ পৰিছিল ঋষভৰ বাহনখন। শুক্ৰবাৰে পুৱা এক ভয়ংকৰ গাড়ী দুৰ্ঘটনাত আহত হোৱা ষ্টাৰ ইণ্ডিয়াৰ ক্ৰিকেটাৰ ঋষভৰ পন্ত বৰ্তমান ডেৰাডুনৰ মেক্স হাস্পতালত প্ৰৱেশন আছে। দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ ঘূৰি আহিছিল। এই মুহূৰ্তত জনাই আছোঁ বন্ধুসকল, অন্য এটা বিগ ব্ৰেকিং নিউজ আপোনালোকে চাবলৈ পাৰিব। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰীগৰাকীৰ বুলেট ট্ৰেইন দেশৰ সকলো নাগৰিকৰ বাবে পানী বিদ্যুৎ শ্ৰমিক দুগুণ মজুৰি এই সকলো সম্ভৱ হৈ উঠিব চলিত 2022 চনতেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনতাক দিয়া প্ৰতিশ্ৰুতি আছে 2022 চনৰ শেষ হ'বলৈ মাজত এটা দিন। কিদৰে সম্ভৱ প্ৰধানমন্ত্ৰী প্ৰতিশ্ৰুতি সম্ভৱ হৈ উঠিবনে? প্ৰধানমন্ত্ৰী প্ৰতিশ্ৰুতি 2022 চনতেই। তাৰে মাজতে সামাজিক মাধ্যমত বিয়পি পৰিছে প্ৰধানমন্ত্ৰী প্ৰতিশ্ৰুতি কৰা বহু ভিডিঅ' বাতৰিসমূহ। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। বন্ধুসকল, 2014 চনৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱা কিয়দাংশ বিয়পি পৰিছে সামাজিক মাধ্যমত। 2014 চনৰ নেতৃত্ব কৰিছিল 2022 চনতেই ডেডলাইন। 2022 চনৰ ভিতৰতে দেশৰ প্ৰকৃত মানুহৰ ঘৰৰ বিদ্যুৎ পানী আৰু শৌচাগাৰ উপলব্ধ হ'ব। এই মুহূৰ্তত জনাইছোঁ বন্ধুসকল, অন্য এটা গুৰুত্বপূৰ্ণ নতুন এছঅপি জাৰি কৰা হৈছে পিকনিক খোৱাসকলৰ বাবে।
বনভোজ খাবলৈ গ'লে এতিয়াই মানিব লাগিব কেইবাটাও নিয়ম। মহানগৰীত বনভোজস্থলীত বনভোজ খাবলৈ যোৱা দলৰ বাবে প্ৰশাসনে বান্ধি দিছে নীতি নিৰ্দেশনা। নজৰুলৰ দলে প্ৰশাসনৰ অনুমতি লৈহে বনভোজ খাবলৈ যাব পাৰিব। তাৰ উপৰি আন বহুকেইটা নিয়ম বান্ধি দিছে প্ৰশাসনে। সেইসমূহ হ'ল প্ৰশাসনৰ অনুমতি বাধ্যতামূলক, নিষিদ্ধ সুৰাপান আৰু চিগাৰেট সেৱন, উচ্চ প্ৰাবল্যৰ যাব নোৱাৰিব নিৰ্মাণ, বনভোজস্থলীত নিষিদ্ধ যুৱকে ধৰি অৰ্থনৈতিক মহানগৰ আৰক্ষী আয়ুক্তৰ পৰা ল'ব লাগিব অনুমতি। বনভোজস্থলীত সমীপত নদ নদীৰ নিষেধাজ্ঞা, কৰিব নোৱাৰিব দীপৰ বিললৈ ভাবুকি অনা কোনো কাম, ক্ষতি হ'ব নোৱাৰিব বনভোজস্থলীত সা সম্পত্তি, পৰিৱেশলৈ ভাবুকি অনা সকলো কাৰ্যৰ নিষেধাজ্ঞা, অনুমতি বিনে বিক্ৰী কৰিব নোৱাৰিব খাদ্য সামগ্ৰী। বনভোজস্থলীত অৰ্থ-ছাৰ্ভিচেছ ব্যৱহাৰ নিষেধাজ্ঞা, বনভোজস্থলীত সামাজিক নোৱাৰিব ষ্টেণ্ড, পৰিষ্কাৰ কৰি আহিব লাগিব বনভোজ খোৱা স্থান, কেৱল পোহৰৰ বাবেহে ল'ব লাগিব বিদ্যুৎ, চাইকেল লগতে চলাব নোৱাৰিব কোনো বাহন, নিষিদ্ধ ধৰ্মীয় অৰ্থ বা ৰাজনৈতিক অনুষ্ঠান, বনভোজস্থলীত মাছ মৰাও, নাও চলোৱা, সাঁতোৰাও নিষেধাজ্ঞা। এই মুহূৰ্তত অন্য এটা বিগ ব্ৰেকিং নিউজ বন্ধুসকল নৰেন্দ্ৰ মোদীৰ মাতৃৰ মৃত্যু হৈছে। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ বন্ধুসকল আপোনালোকক জনাই আছোঁ। মাতৃহাৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আহমেদাবাদৰ UN মেহতা স্থাপনত শুক্ৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰি হীৰাবেন মোদীয়ে 100 বছৰৰ বয়সৰ মৃত্যু। হীৰাবেন মোদীৰ দুদিনৰ ধৰি স্থাপনত চিকিৎসাধীন হৈ থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰি বুধবাৰে হীৰাবেন মোদীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শ্বাসৰ প্ৰসঞ্জনিক ৰোগৰ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।